নমস্কাৰ, মই আজি মাছৰ লগত কচুৰ আঞ্জা বনাইছিলোঁ, তাকে দেখাওঁ বুলি ভাবিছোঁ। চাওকচোন বাৰু। কচুখিনি মই ভালকৈ কাটি ৰাখিছোঁ। তাৰপৰা তাতে পিঁয়াজ, আদা, নহৰু, তেজপাত আৰু বিলাহী দুটা। তাৰপৰা এখন কেৰাহীত মই তাতে মাছকেইডোখৰ ফ্ৰাই কৰি আছোঁ আৰু একেখিনি তেলতে মাছকেইডোখৰ কাঢ়ি পিনি মই তাতে অলপমান পাঁচফোৰণ দি দিম। এয়া চাওকচোন, মই পাঁচফোৰণখিনি দি দিছোঁ। বহুতে হয়তো পাঁচফোৰণটো খুন্দি দিয়ে, কিন্তু মই খুন্দি দিয়া নাই, গোটাকৈ দিওঁ তেনেকৈ। তাৰপৰা তাতে পিঁয়াজ, আদা, নহৰু, তেজপাতখিনি সকলোখিনি তাতে মই তেনেকৈ দি দিছোঁ। তাৰপৰা সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। আপোনালোকে যদি জ্বলাটো খায়, জ্বলাটো তাত দিব পাৰে, কিন্তু মই জ্বলাটো যিহেতু ঘৰত খোৱা নহয়, সেইটো কাৰণে জ্বলাটো তাত দিয়া নাই। তাৰপৰা পিঁয়াজখিনি অলপমান সিজাৰ পিছত তাতে মই দি দিছোঁ বিলাহী এতিয়া কাটি ৰাখিছিলোঁ যে, বিলাহী দি দিছোঁ। আৰু যেতিয়া বিলাহীটো অলপমান সিজাৰ নিচিনা হৈ গ'ল, তাৰপৰা তাতে মই বইল কৰি ৰখা আলুটো তাতে অলপমান ভাঙি দিছোঁ। আৰু যেতিয়া মানে আলুটোৱে তেলখিনি শুহি ল'ব নহয়, তেতিয়া তাতে মই দি দিছোঁ কাটি ৰখা কচুখিনি। আপোনালোকে বাৰু কচুৰ লগত মাছৰ আঞ্জা কোনে কোনে খাই ভাল পায় জনাবচোন বাৰু দেই। এয়া চাওকচোন বাৰু, কচুখিনি সিজি গৈছে আৰু আলুটো যিহেতু বইল কৰি ৰখাই হৈছিলে, তাতে মই অলপমান গৰম পানী দি দিছোঁ। আৰু কিন্তু তাতে মই মাছকেইডোখৰ দি দিয়া হ'ল, কিন্তু ভিডিঅ' কৰা নহ'ল বাৰু, থাকি গ'ল। তাৰপৰা এতিয়া উতলাৰ পিছত তাতে মই দি দিছোঁ গোটা জালুক খুন্দি ৰাখিছিলোঁ। তাৰপৰা চাওকচোন বাৰু, ইমান ধুনীয়াকৈ উতলি তাৰপৰা আমাৰ হৈ গ'ল আঞ্জা, খাবলৈ খুব টেষ্টি হৈছিলে।